এইখন মোৰ শুৱনি অসম, এইখন মোৰ সুজলা সুফলা অসম। এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনক আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলো। আজি অসমখন উভতি আহিছে, পুনৰ সেই সুজলা সুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো। আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো, লাচিতে যেনেকে মোগলক পৰাস্ত কৰিছিল, আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি সংকল্প ল'ব লাগিব। বহুত হৈ গ'ল ৰাজনীতি, বহুত হৈ গ'ল ধৰ্ণা ধৰ্মঘট আন্দোলন, একো ফল নিদিয়ে। তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব, যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব, তেতিয়া আমি আগুৱাই যাব পাৰিম। যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব। 2টা দশক আমি নষ্ট কৰি পেলালো, 2টা দশক আমি শেষ কৰি পেলালো। কালি বোলে মধ্য অসম বন্ধ, কালি বোলে উত্তৰ অসম বন্ধ, কালি বোলে দক্ষিণ অসম বন্ধ, কালি বোলে অসম বন্ধ, কালি বোলে গ্ৰেনেড বিস্ফোৰণ, কালি বোলে বোমা বিস্ফোৰণ। সেই পৰিৱেশ সলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন। বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড, দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি, আৰু দুৰ্নীতি কৰা অফিচাৰ চিধা চিধি জেলত, কোনো বেলেগ ব্যৱস্থা একো নাই। এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা, জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা। আজি আমি একো এটা পৰ্যায় ৰখা নাই। আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছো।